মোৰ একেবাৰে মৰমৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ বিষয়ে অকণমান আমাৰ কল্যাণ শৰ্মাই কৈছে। মই ক্লাছ 7লৈকে ইয়াতে পঢ়িছিলোঁ। তাৰপিছত কিবা এটা নিজৰ কিবা এটা অসুবিধাৰ কাৰণে মই বেলেগ হাইস্কুলত গুচি গ'লোঁ। যিয়েই নহওক, শিপাডাল কিন্তু সদায় থাকি যায়। এইফালেদি যিমানে এই স্কুলখনত মই পঢ়িছিলোঁ আৰু সেই স্মৃতিয়ে তাৰমানে সদায় খেদি ফুৰে। তোমালোকে আজি পঢ়ি আছা, তোমালোকে যেতিয়া ডাঙৰ হ'বা, বিভিন্ন বিষয়ত তোমালোকে গুচি যাবা, তোমালোকৰো আমাৰ নিচিনাই হ'ব যে স্কুলখনত এদিন পঢ়িছিলোঁ, স্কুলখনৰ সন্মুখেদি গ'লে তোমাৰ মূৰটো দ খাই যাব যে মই এইখন স্কুলত পঢ়ি গৈছিলোঁ এদিন। আজি মোৰ বহুত আনন্দ লাগিছে এইকাৰণে যে প্ৰাক্তন ছাত্ৰ হিচাপে বা চিনাকি হিচাপে যিহেতু মই এই অঞ্চলতে থাকোঁ, যে মোৰ আজি সৌভাগ্য যে তোমালোকে লিখা এই প্ৰাচীৰ পত্ৰিকাখনি মই উন্মোচন কৰিবলৈ পাইছোঁ। আৰু বৰ বেছি নকওঁ, এতিয়া সময়ো তেনেকুৱা নাই। তোমালোকে লিখি থাকিবা, সদায় মনত ৰাখিবা, অকল পঢ়িলেই নহ'ব, পঢ়াৰ ৰিজাল্টটোৱে ডাঙৰ বস্তু নহয়। আমিও নিজৰ জীৱনত বহুত দেখা পাইছোঁ, পঢ়ি পেলাই ভাল ৰিজাল্ট কৰা ল'ৰা বহুত দেখা পাইছোঁ আমি। আমাৰ লগৰো আছে বহুত, আমাৰ পিছৰো আছে, আগৰো আছে। মাৰ্কশ্বিটখনত পাৰ্চেণ্টেজটো অকলে হ'লেই কিন্তু মোৰ মতে নহয়। 90%, 95% কোনোবাই পাবও পাৰে। সফল মানুহ এজন হোৱাটো কিন্তু সহজ নহয়। আৰু এনেকুৱা আছে যে পঢ়াত মাৰ্কশ্বিটখন 50%, 60%ত থকা বহুত ল'ৰা ছোৱালী আছে, কিন্তু সঁচা জীৱনত তেওঁলোকে মানুহ হিচাপে থিতাপি ল'ব পাৰিছে। গতিকে অকল মাৰ্কশ্বিটখন হ'লেই যে মই সফল, যে মোৰ পৰীক্ষাত ৰিজাল্ট এনেকুৱা হৈছে, মই সকলোতকৈ বেছি নম্বৰ পাইছোঁ, মোৰ দৃষ্টিত কিন্তু সেইটোকে মই সফল বুলি নকওঁ। সফলতা হ'ব লাগিলে বিভিন্ন বিষয়ত তুমি সফল হ'ব লাগিব। তুমি পঢ়াত ভাল হ'ব লাগিব, তোমাৰ আচাৰ ব্যৱহাৰ ভাল হ'ব লাগিব, তুমি লিখা মেলা তোমাৰ হেৰিবিলাক থাকিব লাগিব। আৰু লিখা মেলাটো অকল যে মই লিখিছোঁ এনেকুৱা নহয়, লিখাৰো এটা গঢ় তত্ত্ব এটা থাকে যে মই কি লিখিছোঁ, মোৰ লিখনিৰ মাজেদি মই সমাজক কিবা এটা অৰিহণা দিব পাৰিছোঁ নেকি, কিবা এটা